বিলীন হম তুমি জানানে নাজানা ৰিয়াই ফোন কৰিছে দেখোন ধৰো ৰ কি বা কয় ৰিয়া আকৌ হয় নেকি তই বাজাৰত গৈছিলি ক'ত বিশালত গৈছিলি কাপোৰ আনছা একমাহান ভালে দে তোৰে ভাল বয়ফ্ৰেণ্ডে দিছে হেন পাওঁ তোৰে ভাল দে দিয়াৰ কাৰণে বয়ফ্ৰেণ্ড আছে মোৰতো বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নাইয়ে মই আৰু নিজে কিনিব লাগিব ময়ো কিনি থ'ব লাগিব ৰ এই বন্ধৰ কাৰণে বহুত বস্তু লগা হৈছে যাম ৰ ময়ো একদিন দে হ'ব দে থং দে এতিয়া দে বাৰু বাই মাও ইফালে চোন ইফালে এটা কথা কওঁ ইফালে কি হ'লে মাই এনকে এটা বাচ্চা মই আৰু কি জনাক খান চাই আছিলোঁ দাউৰি উঠি আহিব লগা হৈছে মা তইয়ে মোক একো বাজাৰ চাজাৰ যাবা নেদা ওলে যাবা নেদা আমাৰ লগৰ ৰিয়াই যাই ডগৰী বস্তু কিনি আনলা কাপোৰ চাপোৰো কিনি আনছে বিশালতো গৈছে ময়ো যাম ৰ মোকো কাপোৰ চাপোৰ লগা হৈছে না হয় নেকি মাই দে হ'লে হ'ব দে তোৰ লগত ময়ো যাম দে ময়ো আজিলৈকে বিশাল চিশাল যাইয়ে বনাই যাই চাইও আহিম আৰু তোক কি লগা আছে কিনিও দিম আৰু মোৰো কিবা কিবি লগা আছে ময়ো কিনি আনিম দে খুৰী মায়ে কৈ থাকে তাতে বোলে বহুত বস্তু পাই দে হ'লে আজি গধূলা ওলবি মা গধূলা যাম দে হ'ব দে মা শুনচোন পইচা অলপ বেছিকৈ ল'বি কিন্তু তাতে কিন্তু দাম বেছি লয় দে হ'ব দে ল'ম দে দুটা স্কাৰ্ট দুটা টপ এটা জিন্স এটা ড্ৰেছ হ'ব দে এতিয়া এখনি আনিম ৰ বাপু গাড়ী ভাড়া অলপ কম ল'বা নৰা বাপ্পা এই বন্ধৰ পিছত গাড়ী চাড়ী ভাড়া ইমান বেছি হৈছে বাইদেউ কম ল'বা পাৰবাৰ নহয় দিয়ক তেলৰ দাম বাঢ়ছে না সেইকাৰণে গাড়ীৰ ভাড়াও বাঢ়ছে তই আৰু চবতে গেলি কি গাড়ী ভাড়া অলপ কমে ল'বি দে বাপু অলপ কম ল সেনকে এটা পাৰি থাকা তাহোন যিমান লৈ ল'ব তই কোৱা বুলি কোনোবাই না কম লৈছে নেকি নহয় দে মাহী তথাপিও কৈ চাইছিলোঁ দে একবাৰ কি জানিবা অলপমান কমে লয়ে তোৰ লগত ক'ৰবাত ওলাই আহিবা সেইকাৰণে মই বেয়া পাওঁ গম পাইছা না মা দে হ'ব দে ৰাগ কৰবা নাংগে দে নকওঁ দে মই আকৌ ভণ্টি খুৰী কৈছে দিয়া পাল্লি মই অলপ কমে দিলোঁ হয় একো নহয় দিয়া তুমি খং কৰবা নাংগে মা আহি পালোঁ দে বিশালত চাহ তই কি লাগে তোক ময়ো চাওঁ দে আই মইনা একমাহান বস্তু পাই দিবো মই কি চাওঁ কি নাচাওঁ চকুত চলিয়া লগা হেনে হৈছে দে চাওঁ ৰ চালোঁ ৰ বহুত বস্তু এতিয়া দোকানীটোৰ লগত দাম দৰ কৰোঁ ৰ কমে দিলি ল'ম বাইদেউ পেমেণ্টটো কাৰ্ডেদি কৰিব না কেছ দিব বাপু তই আগতে মই এটা কথা কওঁ ৰ তোৰ বহা চেয়াৰখন কিন্তু সৰু আনছা মোক নাতেয়ে ভালকে আৰু তই যে পেমেণ্টৰ কথা সুধলি আগতে দাম দৰ কৰোঁ ৰ তাৰপিছতহে পেমেণ্টৰ কথা আমি চিন্তা কৰিম দাম দৰ মিলিহে কিনিম নিমিলিতো নিকিনো মাও কি কৰবা দিছ তই লাজত পেলাবি নেকি এতিয়া দাম দৰ নকৰে এতিয়া বস্তুগিলাৰ ফিক্স ৰেট তই মনে থাক দাম দৰ নকৰাকৈ কিবা বস্তু কিনিব পাৰি নেকি কি কথা কয় তই আৰু এতিয়া বস্তুবিলাখনত ইমান দাম লেখা আছে বাপু কমে দিবি না নেদা যদি নিকিনো কিন্তু হে ভগৱান মায়ে আজি লাজত পেলালা কিয় যে আহিছিলোঁ মই মাৰ লগত শ্বপিং মলতো দাম দৰ কৰে কেনে মানুহে বাইদেউ এতিয়া একো বস্তু কমে দিয়া নহয় আপুনি লয় যদি লওক নলয় যদি যাওক বেলেগ কাষ্টমাৰো আছে এক টকা কমে নেদে দেখো নিকলো যাৰ পৰা মইনা বল যাওঁ আহোঁ 1 টকা কমে নেদে 1 টকা কমে নেদিলে কিনিব পাৰি না বেলেগ দোকানত কিমান কমত পাই 100 টকা ক'লে 20 টকাত কিনিব পাৰি সেনেকে বস্তু কিনিব লাগে এনেকে আৰু কিনিব পাৰি না যাওঁ আমি বাহিৰত কিনিম বল মাইয়ে তই কিয় ৰাগ কৰি আছে ৰাগ কৰিব নাংগে দে তাতে ইমান দাম তাতে আৰু 1 টকাও কমে নেদে সেনেকে আৰু কিনিব পাৰি নেকি কচোন তইয়ে মই কৈছিলোঁ না মাহঁতক পইচা অলপ বেছিকৈ ল'বি তাতে সেনেকেই বস্তু কিনে হাঁহি আছিল বাকী মানুহগিলাখানে মোক তোৰ মূৰ্তি দেখি নাহো আৰু তোৰ লগত মই কিঠে নকতো হ'ব মাই ৰাগ কৰিব নাংগে তোক বাহিৰৰ দোকানৰ পৰা কিনি দিম দে মই এতিয়া কিবা খাবা যাওঁ তোৰ চিনাকি দোকান আছে যদি তাতে লৈ বল তাতে খুৱাম বল আজি তোৰ ইচ্ছামতে খুৱাম বল যি খাওঁ তাকে খুৱাম বল সঁচা না মা দে হ'লে বল মোৰ এখন চিনাকি ৰেষ্টুৰেণ্ট আছে তাতে কিন্তু অলপমান দাম বেছি তাতে যাওঁ বল তাতে খুৱাব লাগিব কিন্তু তই মোক হ'ব দে বল খুৱাম বল মা তই কি খাবি মই নিমকি আৰু চাহ খাম দে মইনা তই কি খা মা এতিয়া নিমকি চাহ নাপয় তই আৰু এতিয়া সেই মূৰ্তি লৈ ল'বিচোন ময়ে অৰ্ডাৰ কৰি দিম তোৰ কাৰণে যি অৰ্ডাৰ কৰি দিম সেই খাবি চুপচাপ কিন্তু গণ্ডগোল নকৰবি বাইদেউ কি খাব ক'বচোন মোৰ কাৰণে এটা এগ ফ্ৰাইড ৰাইচ আৰু মাৰ কাৰণে এটা ভেজ ৰোল দিবা বাইদেউ হ'ব দিয়ক মা এতিয়া কিন্তু তই মোক কাপোৰ কিনি দিবি কিন্তু নেদাকা নাথকিবি দে হ'ব দে খাই উঠি আমি কমপ্লেট দোকানত যাম দে কমপ্লেট দোকানৰ পৰা তোক কিনি দিম দে বাইদেউ আপোনালোকৰ এগ ফ্ৰাইড ৰাইচ আৰু ভেজ ৰোল লওক হ'ব দিয়া মাই এইটো কিবা ৰুটিৰ ভিতৰত চব্জি সোমাই দিয়া আছে আৰু তোৰটো কিবা কণী দি ভাত ভাজা এই কেইটকা লয় সেই মা ক'ৰ কি ক'বা আছে তোৰ সেইটো ভেজ ৰোল বুলি কয় আৰু মোৰটো হৈছে এগ ফ্ৰাইড ৰাইচ ভেজ ৰোলটো 40 টকা আৰু এগ ফ্ৰাইড ৰাইচটোত 80 টকা মইনা কি কথা কৈছা ইমান দাম এইটো ঘৰত 10 টকা লাগব বানতে আই তোক লৈ আহিলে পইচা কেইটা এনেই খৰচ খেদালি হে ভগৱান ফিৰে দিবা পাৰি না ফিৰে দিয়ে যদি মই নাখাওঁ তোৰখিনি খা লাগে মই এই ঘৰত ৰুটি চব্জি বনাই খাবা পাৰিম কম পইচাতে হ'ব মা কি বকপা দিছা উল্টা পুল্টা নবকবি সেইকাৰণে মই তোৰ লগত বাহিৰত নাহোঁ খা চুপচাপ নহ'লে কিন্তু মোৰ ৰাগ উঠব
সেই তই একো নাইছ নাই মই বাপুটোক সুধো ৰ বাপুটোক মাতি সুধো তোক ঠগই কিজানি ইয়াতে ইমান দামত সেইকাৰণে তোক পইচা বেছিকে লাগে সদায় সদায় বাপু ইফালে আছোন বাইদেউ মোক মাতছিল তোকে মাতিছিলো তই কি 10 টাকা 20 টাকাত বস্তুটো 40 টাকা 80 টাকাত বেছি আমাৰ আপিটোক ঠগি আছা হে কাল মই বা কিয় মাৰ লগত আইছিলো নাইলিও হল হয় মোৰ লাজ সন্মান গতে খালা কাপাল মাইও ৰাগ কৰি ৰাখিবি দে আহা কৈ দি ভিডিঅ'টো লাইক কৰবা কংগ্ৰ মাকে ৰাগ কৰি আছো বেলেগকতো ৰাগ কৰা নাই নকলি আৰু মোৰে লোকচান হ'ব আপোনালোকৰ যদি আমাৰ এই ভিডিঅ'টো চাই ভাল লাগছে তেতিয়াহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই মাই বেল আইকনৰ কথা নকলিয়ে দিব সব ময়ে কম নেকি তইও কও কিবা তাই খং উঠি আছে বয়া নাপাব দিয়ক যদি ভাল লাগছে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰটো কৰিবই লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দাবি দিব দিয়ক ধন্যবাদ মইনা যাবি না এতিয়া কমলেট দোকানত কাপোৰ কিনবা নাযাওঁ মই তোৰ লগত কতো গাড়ী এখন আহিলে গাড়ীত উঠি ঘৰটো পালেই হয় কিবাকে